গুড মৰ্ণিং মই বিপুল মোৰ চেনেলত আপোনালোকক স্বাগতম। গতিকে আজি বহু দিনৰ পৰাই ভাবি আছিলোঁ কি যোৱাকালি ভিডিঅ'টো আপোনালোকক কৈছিলোঁ যে কি গাড়ীৰ কেনেকৈ কালাৰ কৰা হয় কি কৰা হয় গোটেইখিনি আপোনালোকক দেখাম। আজি যাব ওলাইছোঁ আপোনালোকক দেখুৱাৰ কাৰণে। আপোনালোকে মোৰ ভিডিঅ'টোত লাগি থাকক, গাড়ীখন কেনেকৈ কালাৰ কৰা হয় আপোনালোকক দেখুৱাই আছোঁ। এতিয়া মই ওলাইছোঁ। আজি আপোনালোকক দেখুৱাম কি গাড়ীখন কেনেকৈ কালাৰ কৰা হয় আহি পালোঁ আমি এতিয়া বৰ্তমান খৰাঘাট ব্ৰিজৰ দৰমুখ পালোঁ। এয়া যাই আছোঁ আমি। চাওক এই ব্ৰিজত আজি অলপো জাম নাই। বেলেগ দিনা হ'লে আহিলে কি আপোনালোকে জাম পাবই, কিন্তু আজি গাড়ী একদম মুকল হৈ আছে ৰাস্তা। চাওক এই ধুনীয়া একদম ইয়াতে কি বহি কেনে ভাত খাই থাকিব পাৰি বা শুই কেনে ভাত খাব পাৰি। ফাইনেলি আহি পালোঁ আমি পদ্দাৰৰ গেট। এয়া চাওক এইবিলাক গাড়ী এক্সিডেণ্ট গাড়ী আছে। ইয়াতে বহুত গাড়ী আছে, বিভিন্ন ধৰণৰ গাড়ী আছে, মাৰুতিৰে গাড়ী হয় গোটেইবিলাক। এয়া চাওক এইবিলাক ৱাশ্বিঙৰ গাড়ী, ৱাশ্বিং কৰিব ৰখি আছে, লাইন কৰি আছে, ছাৰ্ভিচিং কৰা গাড়ী হয়। আৰু যদি আপোনালোকৰ গাড়ীৰ ছাৰ্ভিচিং নাইবা ডেণ্ডিং বেণ্ডিঙৰ কাম আছে তেনেহ'লে গড়চুক চাৰিআলি পদ্দাৰলৈ লৈ এইখন গাড়ী আজি পেইণ্ট কৰিব লাগে। ইয়াত প্ৰাইমাৰ মাৰি প্ৰাইমাৰটো কাটি থোৱা হৈছে, ৰেডি কৰাই আছে গোটেইখিনি। এইবাৰ কি আমি টেপিং কৰিম। টেপিং কৰাটো আপোনালোকক দেখাই আছোঁ, তাৰপিছত কালাৰ কৰিম। চাওক গাড়ীখন গোটেই প্লাষ্টিক ৰোলেৰে ঢাকি ল'লোঁ, কি যাতে বেলেগত কালাৰটো নপৰে। চাওক এই যিখিনি কালাৰ কৰিম এইখিনিতে কাটি দিছোঁ, বাকীখিনি প্লাষ্টিক ৰোলেৰে ঢাকি দিছোঁ। চাওক এইখন গাড়ী আজি কালাৰ কৰিম, এইখিনিত ৰং কৰিম, এটা চাইড গোটেই ৰং হ'ব। আৰু কি এইখিনি কালাৰ কৰিম যিহেতু গোটেইখিনি গোটেই গাড়ীটো ঢাকি লৈছোঁ, প্লাষ্টিকেৰে ঢাকি লৈছোঁ। চাওক কি কাৰণ ঢাকিছোঁ কি গাড়ীটো যাতে এইখিনিত ৰং কৰিলে এইখিনিত ৰাপ নপৰে বা ৰং নপৰে, সেয়ে ঢাকি লৈছোঁ। আৰু গোটেই গাড়ীটো ঢাকাৰ কাৰণ হৈছে কি গোটেই গাড়ীটো যাতে ৰাপ নপৰে, লাৰিলে কি স্মুথটো যিটো আছে সেইটো স্মুথটো নোহোৱা হৈ যাব পাৰে গাড়ীটো, সেইকাৰণে প্লাষ্টিকটো ঢাকি লোৱা আছে। ইয়াৰ পিছত আমি ৰং কৰিছোঁ, ৰং কৰা আপোনালোকক দেখাইছোঁ। বৰ্তমান এতিয়া ৰংটো 1 কোটকৈ 3 কোট মাৰা হ'ল, গোটেইখিনিতে মাৰিলোঁ 3 কোট। ইয়াৰ পিছত আমি মাৰিম গোটেইটো মাৰা হোৱাৰ পিছত মাৰিম ৰং, আৰু ৰঙৰ পিছত ক্লিয়াৰ মাৰিম। এই ক্লিয়াৰ চাওক এইটো মাৰিম। এইটোত প্ৰথম কোট ক্লিয়াৰ মাৰিব ওলাইছোঁ, এয়া মাৰিলোঁ। আপোনালোকে চাওক কি গ্ল'জ আহিছে, কি ধুনীয়া চাইনিং আহিছে। 1 কোটতে ইমান ধুনীয়া চাইনিং আহিছে, আৰু আপোনালোকে চাওক 2 কোট আৰু 1 কোট মাৰোঁতে কিমান চাইনিং আহিব ধুনীয়া। চাওক এইটো ক'লা কালাৰটো ফেভাৰেট হয় মোৰ, এইটো কালাৰৰ নাম হ'ল মিডনাইট ব্লেক। তো যিমান কি ধৰক ক্লিয়াৰটো মাৰা যায় সিমানে চাইনিংটো বেছি আহে, ধুনীয়া হয় কালাৰটো, ভাল লাগে। এইটো কালাৰ লাহি কালাৰ হয়। ফাইনেলি গাড়ীখন কালাৰ কৰা হ'ল, আপোনালোকক এবাৰ দেখাই দিছোঁ। ভিডিঅ'টো এণ্ডিঙত গাড়ীখনৰ ফটোটো দিয়া আছে, চাই কেনে কমেণ্ট কৰি জনাবচোন কেনেকুৱা হৈছে গাড়ীখন। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভাল পালে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব, আৰু চাইডত থকা ঘণ্টা বেলটো দবাই দিব।